নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি। অনুশীলনী 1 একৰ ক সভ্যতা বুলিলে কি বুজা? উত্তৰ সময়ৰ লগে লগে মানুহৰ চিন্তা চৰ্চা আৰু জীৱন প্ৰণালীয়ে বিকাশ লাভ কৰি সেই ঠাই আৰু সমাজখনক তুলনামূলকভাৱে উন্নত ৰূপত সজাই তোলে। এনে উন্নত ৰূপকে সেই ঠাইত গঢ় লোৱা সভ্যতা বোলা হয়। খ সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা। 2 নম্বৰ আভ্যন্তৰীণ আৰু বহিঃ বাণিজ্যৰ সুব্যৱস্থা। 3 নম্বৰ সৃষ্টিশীল কাম কাজ। 4 নম্বৰ উপযুক্ত কৃষি ব্যৱস্থা। গ নম্বৰ নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? উত্তৰ মিছৰীয় সভ্যতা। খ নম্বৰ যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। উত্তৰ হৰপ্পা সভ্যতা আৰু মিছৰীয় সভ্যতা। অনুশীলনী 2 1 নম্বৰ একৰ ক সিন্ধু সভ্যতাক আন কি নামেৰে জনা যায়? উত্তৰ হৰপ্পা সভ্যতা আৰু সিন্ধু সৰস্বতী সভ্যতা। খ হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। উত্তৰ কোটডিজি আৰু কালিবাংগান। গ হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? উত্তৰ হৰপ্পা সভ্যতাৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা 2 ভাগত ভগাব পাৰি, দুৰ্গ আৰু নামনি চহৰ। 2 নম্বৰ চমু টোকা লিখা। হৰপ্পা সভ্যতাৰ সময়ৰ সৰস্বতী নদী। উত্তৰ হৰপ্পা সভ্যতাৰ সময়ত সৰস্বতী নদী এখন অন্যতম উল্লেখযোগ্য নদী আছিল। এই নদীৰ কাষত অসংখ্য ঠাই আছিল যিবোৰক এতিয়া ভাৰতত খগ্গাৰ আৰু পাকিস্তানত হকৰা বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকে। ঋগ্বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়। এই গ্ৰন্থত সৰস্বতীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে। পৰৱৰ্তী গ্ৰন্থসমূহত নদীখন শুকাই যোৱা আৰু শেষত নোহোৱা হৈ যোৱা বুলি বৰ্ণনা কৰা হৈছে। খ হৰপ্পা সভ্যতাৰ সময়ৰ ঘৰ দুৱাৰ। উত্তৰ হৰপ্পা সভ্যতাৰ সময়ত ঘৰ দুৱাৰবোৰৰ গাঁথনি ৰজা আৰু প্ৰজাৰ বাবে বেলেগ বেলেগ আছিল। শাসক শ্ৰেণীৰ লোকসকলে দুৰ্গ অৰ্থাৎ চহৰৰ ওখ অংশত ঘৰ সাজিছিল। আনহাতে নামনি চহৰত ঘাইপথৰ দুয়োকাষে প্ৰজাসকলৰ ঘৰ আছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰে দুমহলীয়া আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনীঘৰ আৰু একাধিক খোৱা কোঠালিৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল। গ হৰপ্পা সভ্যতাৰ সময়ৰ ৰাস্তা ঘাট। উত্তৰ হৰপ্পা সভ্যতাৰ সময়ৰ চহৰবোৰৰ ৰাস্তা ঘাটবোৰ আহল বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল আছিল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সমগ্ৰ চহৰখনৰ বাট পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল। কিছুমান আলিবাট পুৰা ইটাৰে সজাৰ প্ৰমাণো পোৱা গৈছে। ৰাস্তাৰ ভাঁজবোৰ কোণযুক্ত নহৈ ধেনুভিৰিয়াকৈ সজা হৈছিল যাতে জন্তুৱে টনা গাড়ী সহজে পাৰ হৈ যাব পাৰে। খ হৰপ্পা সভ্যতাৰ সময়ৰ জল নিষ্কাশন ব্যৱস্থা। উত্তৰ হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। 3 নম্বৰ হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ব্যাখ্যা কৰা। উত্তৰ হৰপ্পা সভ্যতাৰ সময়ৰ বাসিন্দাসকলে যে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল সেই কথা আমি হৰপ্পা সভ্যতাৰ সময়ৰ জল নিষ্কাশন ব্যৱস্থালৈ লক্ষ্য কৰিলে সহজে অনুমান কৰিব পাৰোঁ। কিয়নো সেই সময়ত বাসিন্দাসকলে নিজৰ ঘৰৰ ব্যৱহৃত পানী ওলাই যাবৰ বাবে নলাৰ ব্যৱস্থা কৰিছিল। লগতে নলাবোৰৰ পৰা যাতে কোনো ধৰণৰ দুৰ্গন্ধ নোলায় বা বীজাণু নিবিয়পে তাৰ বাবে নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি ৰাখিছিল। অনুশীলনী 3 1 ক হৰপ্পা সভ্যতাৰ লোকসকল কি বৃত্তিৰ লগত জড়িত আছিল? উত্তৰ কৃষি, পশুপালন আৰু হস্তশিল্প। খ হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল? উত্তৰ মেছোপটেমিয়া, পাৰস্য, লোথাল আৰু চুটকাজেণ্ডৰ আদি। গ বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি প্ৰমাণ পোৱা যায়? উত্তৰ হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ বিভিন্ন ঠাইত উদ্ধাৰ কৰা হৈছে আৰু এই উদ্ধাৰ হোৱা সামগ্ৰীবোৰে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ দিয়ে। খ হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল? উত্তৰ ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহ।
উঙ হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল? উত্তৰ পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি। প্ৰথম কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছোপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰ হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছোপটেমিয়া আৰু পাৰস্যত উদ্ধাৰ হৈছে। সেইদৰে মেছোপটেমিয়াৰ চিলমোহৰো হৰপ্পাত পোৱা গৈছে। 2 নম্বৰ চমুটোকা লিখা হৰপ্পাকালীন জীৱিকা। উত্তৰ হৰপ্পা সভ্যতাৰ বিভিন্ন চহৰত উদ্ধাৰ হোৱা অৱশিষ্টবোৰৰ পৰা আমি সেই সময়ৰ মানুহৰ জীৱন আৰু জীৱিকাৰ বিষয়ে জানিব পাৰোঁ। হৰপ্পাবাসীৰ প্ৰধান জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজ যেনে ঘেঁহু, বাৰ্লি, সৰিয়হ আদিৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কৃষিৰ কথা জানিব পাৰি। খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড়, হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদিয়ে সেই সময়ৰ অধিবাসীসকলে জীৱিকাৰ বাবে পশুপালনৰ লগতে হস্তশিল্পতো যে গুৰুত্ব দিছিল তাৰ প্ৰমাণ দিয়ে। খ হৰপ্পাকালীন বাণিজ্য। উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। হৰপ্পা সভ্যতাৰ চিলমোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছোপটেমিয়া আৰু পাৰস্যৰ পৰা উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছোপটেমিয়াৰ চিলমোহৰো হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত থকা হৰপ্পাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। ধাৰণা কৰা হয় যে সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা বেপাৰ চলিছিল। সম্ভৱতঃ সেই কালত বিনিময় প্ৰথাৰো প্ৰচলন আছিল। অনুশীলনী 4 1 ক ইউনিকৰ্ণ কি? উত্তৰ হৰপ্পাৰ চিলমোহৰবোৰত থকা এবিধ এশিঙীয়া জন্তুৰ প্ৰতিচ্ছবি। খ চিলমোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? উত্তৰ ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতী। গ হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? উত্তৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। 2 নম্বৰ চমুটোকা লিখা হৰপ্পাৰ সময়ৰ ধৰ্মীয় বিশ্বাস। উত্তৰ হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি চিলমোহৰবোৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়। হৰপ্পাৰ চিলমোহৰবোৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায়, যাক ইউনিকৰ্ণ বুলি কোৱা হয়। ধাৰণা কৰা হয় যে এই জন্তুবিধ বাসিন্দাসকলৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত। খ হৰপ্পাৰ সময়ৰ ভাষা আৰু লিপি। উত্তৰ হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। সেয়েহে বিভিন্ন উৎসৰ পৰা উদ্ধাৰ হোৱা লিপিসমূহৰ পাঠোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ভাষাবিদসকল নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈ প্ৰায় 500 চিত্ৰলিপি উদ্ধাৰ হৈছে। বাক্যবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। এই লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। অনুশীলনী 5 1 ক হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? উত্তৰ দুমহলীয়া আছিল। খ হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? উত্তৰ চিত্ৰলিপি আছিল। গ হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? উত্তৰ বিভিন্ন জন্তু যেনে ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ। খ 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? উত্তৰ ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত। এইবাৰ আহিল অতিৰিক্ত প্ৰশ্নোত্তৰ। 1 নম্বৰ উপৰঞ্চি উৎপাদন কাক বোলে? উত্তৰ কৃষিৰ ক্ষেত্ৰত নিজৰ প্ৰয়োজনতকৈ অধিক উৎপাদন হ'লে তাক উপৰঞ্চি উৎপাদন বোলে। 2 নম্বৰ সিন্ধু নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? উত্তৰ হৰপ্পা সভ্যতা। 3 নম্বৰ মেছোপটেমিয়া সভ্যতা কোন দুখন নদীৰ পাৰত গঢ়ি উঠিছিল? উত্তৰ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত। 4 নম্বৰ চীনা সভ্যতা কোন দুখন নদীৰ পাৰত গঢ়ি উঠিছিল? উত্তৰ হুৱাংহো আৰু ইয়াংচি নদীৰ পাৰত। 5 নম্বৰ সভ্যতাসমূহ নদীৰ পাৰত গঢ় লৈ উঠাৰ কাৰণসমূহ কি কি? উত্তৰ ক ডাঙৰ নৈ আৰু ইয়াৰ উপনৈবোৰৰ পানীয়ে খেতি বাতিৰ বিকাশত অৰিহণা যোগায়। খ জলপথে যোগাযোগৰ সুবিধা দি বেপাৰ বাণিজ্যৰ প্ৰসাৰত সহায় কৰে। গ নৈপৰীয়া জলবায়ু, সাৰুৱা ভূমি, বনজ সম্পদ আদিয়ে উন্নতিৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। 6 নম্বৰ হৰপ্পা সভ্যতাৰ সৈতে সংশ্লিষ্ট দেশকেইখন কি কি? উত্তৰ আফগানিস্তান, পাকিস্তান আৰু ভাৰত।
7 নম্বৰ মেছোপটেমিয়া সভ্যতাৰ সৈতে সংশ্লিষ্ট দেশকেইখন কি উত্তৰ ইৰাণ সিৰিয়া আৰু তুৰ্কী 8 নম্বৰ মিছৰীয় সভ্যতাৰ সৈতে সংশ্লিষ্ট দেশখন কি উত্তৰ ইজিপ্ত 9 নম্বৰ হৰপ্পা সভ্যতাৰ সময়ৰ বাসিন্দাসকলে কি পশু পুহিছিল উত্তৰ হাতী উট মহ গৰু ভেড়া ষাঁড়গৰু আদি 10 নম্বৰ হৰপ্পা সভ্যতাৰ সময়ৰ এটা উল্লেখযোগ্য বন্দৰৰ নাম লিখা উত্তৰ লোথাল 11 নম্বৰ হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ কি উত্তৰ ক ভূমিকম্প অথবা বানপানীৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগ খ জনসংখ্যা বৃদ্ধি আৰু সীমিত সম্পদে লাহে লাহে আৰ্থিকভাৱে জুৰুলা কৰা পৰিস্থিতি গ সিন্ধু নদীয়ে গতি সলাই খেতিপথাৰ নষ্ট কৰা খ প্ৰাকৃতিক কাৰণত হোৱা জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ অঞ্চলটোৰ মাটিৰ গুণাগুণ নষ্ট কৰা উঙ বহিৰাগত শক্তিৰ আক্ৰমণ এই পাঠটোৰ ইমানখিনিয়ে আছিল নেক্সট ভিডিঅ'বোৰত আমি ইয়াৰ পিছৰ পাঠবোৰ আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'লা তেতে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ।